আছে অমৰ, এটা বিশেষ কাম আছে। আপুনি ইয়াত কিয়? বেয়া নাপাব ছাৰ, আপোনালোকৰ বিনা অনুমতিত এই অফিচলৈ অহা মোৰ কোনো প্ৰশ্নই নুঠে। কিন্তু আপোনাক ইয়াত আহিবলৈ কোনে পাৰ্মিশ্যন দিলে? ডাঙৰ বাবা আৰোহণ মোৰ ঘৰলৈ গৈছিলে। তেখেতেই মোক অফিচত জইন কৰিবলৈ মাতি থৈ আহিছে। কি ধেমালিখন কৰিছে? আপোনাক জইন কৰিব দিয়াৰ কোনো সিদ্ধান্ত আমি এতিয়ালৈকে লোৱা নাই। অফিচত চলি থকা বহু ঘটনাৰ কাৰণবোৰ আমি এতিয়ালৈকে ভালদৰে জনা নাই, আৰু সেই ঘটনাবোৰ নজনাকৈ আমি আপোনাক জইন কৰিব দিব নোৱাৰো। মইতো নিজেই যাচি অহা নাই, আপোনালোকৰ পৰিয়ালৰ মানুহে মাতিছে কাৰণে আহিছো। আপোনাৰ মতি ভ্ৰম হৈছে নেকি? পাগলৰ কথাত আপুনি অফিচ কৰিবলৈ আহিছে? আপুনি দাদাক নাজানে? তেখেতৰ কথা বা কামত পাগলামিটো নালাগে। আপুনি মোৰ মুখে মুখে কথা কৈছে ফুকন দা। নাই ছাৰ, সেইকণ সাহস বা যোগ্যতা আমাৰ নাই। আপোনালোকে মুক্তি বিচাৰিলে মই ইয়াত থকা প্ৰশ্নই নুঠে ছাৰ। ইমান দিন মই যেনেকৈ আছিলো তেনেকৈ থাকিব লাগিব। আপুনি কেনেকৈ আছিলে সেইটো আপোনাৰ কথা, সেইবোৰ শুনিবলৈ মোৰ সময় নাই। আপুনি যেনেকৈ আহিছে তেনেকৈ গুচি যাওক। ভাল বাৰু, মই যামগৈ, কিন্তু আপোনাৰ দাদাকৰ অন্য মানুহৰ আৱেগ অনুভূতিক লৈ খেলাৰ কোনো অধিকাৰ নাই। আপোনালোকে মোক বেয়া পায়, সেইটো আপোনালোকৰ কথা, কিন্তু এটা কথা জানি থওক, মই কোনোদিন কাকো বেইমানি কৰা নাছিলো। মই বেইমান নহয়। আপোনাৰ দাদাকক কথাটো জনাই দিব। দাদাৰ কাৰণে এই সামান্য কৰ্মচাৰী এজনৰ পৰা মোক কথা শুনিবলগীয়া হ'ল। দেউতাই উত্তৰ দিব লাগিব। দাদাই মোক বাৰে বাৰে লাজত পেলায়। কিমান দিন কিমান মানুহৰ আগত আমি দাদাৰ কাৰণে লাজ পাবলগীয়া হৈছে, সেয়া একমাত্ৰ ভগৱানেহে জানে। আমি দাদাক কিয় বেয়া পাওঁ তুমি সুধিছা কাৰণেহে কৈছো। সিদিনা মাৰ সন্মুখতে তোমাক কেনেকুৱা ব্যৱহাৰ কৰিলে নেদেখিলা? একে ব্যৱহাৰ পূৰ্ণিমাৰো। মুঠৰ ওপৰত আমাৰ ঘৰখন একেবাৰে ঠান বান কৰি পেলাইছে। সেইটো বাৰু বুজিলো। এতিয়া মোক মতাৰ কাৰণটো কি? মই আকৌ কিবা অন্য কাৰণ বুলিয়ে ভাবিছিলো। অন্য কিবা মানে? মানে তোমাৰ মোৰ কথা। আমাৰ কথা? ভাল পোৱাৰ অভিনয় আৰম্ভ কৰিব লাগিব। কি ভাবিছা মৌচুমী? ভাবিছো মোক মোৰ মানুহজনে তোমাক লগ কৰিলে, তোমাৰ লগত ফুৰিবলৈ গলে কিন্তু একো নকয়। তেখেতৰ কোনো কমপ্লেইনে নাই। কমপ্লেইন দাদাৰ, পূৰ্ণিমাৰ, যাৰ কাৰণে মই এটা খোজো লৰচৰ কৰিব নোৱাৰো। আমাৰ ভাল পোৱাৰ শপত। তুমি মোক এইবোৰৰ পৰা উদ্ধাৰ কৰা অমৰ, প্লিজ অমৰ। কৰিম মৌচুমী, কৰিম। কি কৰিলে তুমি সুখী হবা মই তাকেই কৰিম। সঁচা? মই জানো কেৱল তুমিহে মোক এই প্ৰব্লেমটোৰ পৰা উদ্ধাৰ কৰিব পাৰিবা। মোৰ তোমাৰ ওপৰত বিশ্বাস আছে। কৰিম মৌচুমী, কৰিম। আৰোহণক আঁতৰ কৰিব লাগিব। এই পৃথিৱীৰ পৰা একেবাৰে আঁতৰ কৰিব লাগিব। কি? মোক যদি ইমান ভালেই পোৱা, মোৰ কাৰণে এই সাধাৰণ কামটো কৰিব নোৱাৰিবানে? মই জানো তুমি পাৰিবা। কোৱা না অমৰ,
তুমি পাৰিবানে নাই কোৱা না প্লিজ হ'ব প্লিজ কোৱা মোৰ কাৰণে তুমি এইকণো কৰিব নোৱাৰিবানে ঠিক আছে আৰোহণক মই মাৰি পেলাম মাৰি পেলাম কি হ'ল বাবা খঙত সোমাই অহা যেন লাগিছে মোৰ খং উঠিছে খংবোৰ তোমাৰ লগত প্ৰকাশ কৰিওতো লাভ নাই সদায় ওলোটা ৰিয়েকশ্যনে পাওঁ সেইকাৰণে আজিকালি বহুত কথাই প্ৰকাশ নকৰোঁ তোমাৰ আগত মই বুজা নাই বাবা তোমালোকে বেয়া পাবলগীয়া কামটো মই একো কৰা নাই আৰু যদি মই কৰিছো মই নাজানো হক কথাত মই মাত দিওঁ সেইটো মোৰ পুৰণি স্বভাৱ মই খোলাকৈ ক'ব গ'লে দাদাৰ ফুলবোৰতো তুমি মাত নিদিয়া সেইদিনা ঘৰত মৌচুমী ফ্ৰেণ্ডজনক তেনেকুৱা কৰিলে সেইটো এটা সৰু উদাহৰণ আজি ফুকনক মাতি আনি জইন কৰিবলৈ দিছে মই ফুকনক মানা কৰোঁতে মোক গাত লগাকৈ কথা কৈ গ'ল কোনে বেয়াকৈ কৈছে তুমি নিজেই সুধিবা কি প্ৰয়োজন আছিল ফুকনক মাতিবলৈ দীপাংকৰে গণ্ডগোল কৰিছে গম পাইছোঁ দীপাংকৰে কিয় অফিচলৈ অহা নাই ফোন কৰিলে কিয় ৰিচিভ নকৰে তাতেই ধৰিব পাৰিছোঁ তথাপিও আমি এতিয়ালৈকে একো সিদ্ধান্ত লোৱা নাই দাদা সিদ্ধান্ত ল'বলৈ কোন মই কোন নিজকে এবাৰ সুধি চালে মানে উত্তৰ পাই যাবা কালি দেউতাই মাৰ লগত আলোচনা কৰা ফুকন আংকুলৰ গাত দুখ নাছিল ভালকৈ বাজ বিচাৰ নকৰাকৈ আমি ফুকন আংকুলক খেদি পঠিয়ালো একো সিদ্ধান্ত নোলোৱাকৈ ফুকনক মাতি পঠিয়াটো উচিত হোৱা নাই একো নোকোৱাকৈ দেউতা কথাবোৰ আমি তিনিওজনে বহি আলোচনা কৰিব লাগিব ঘপককৈ কিয় মাতি পঠিয়াইছা তেতিয়া ফুকনেও বেয়া পাব বাবাইও বেয়া পালে ভুল যে হৈছে আমি গম পাইছো নে নাই দীপাংকৰ কথাটো কি ভাবিলা আজি থানাত জনাব লাগিব জনাব লাগিব বুলি ক'লে মানে নহ'ব মই ইতিমধ্যে তাক পুলিচৰ হাতত দি দিছো কি ভাল কৰিলা ময়ো যাম বুলি ভাবিছিলোঁ ঠিক আছে তুমি এবাৰ নিজেই যোৱা দাদাই ক'ত কি কৰি আহিছে তাৰ জানো কিবা হিচাপ আছে মোৰ কথাবোৰত সদায় ভাইটিয়ে ভুলেই দেখে নিজে কিয় আগভাগ নলয় আনৰ ভুল খুচৰি পোৱাটো কিছুমান মানুহৰ এটা বেয়া অভ্যাস ভাইটিও লাহে লাহে তেনেকুৱাই হৈ গৈ আছে বাবা মই কিবা ভুল কৈছো নেকি দেউতা পূৰ্ণিমাক কোনে ফোন কৰিছে তাৰ জানো খবৰ পালা নাই মই এই বিষয়ত সোমোৱাই নাই পূৰ্ণিমাই কিন্তু উলিয়ালে কি ক'ব তোমাক ক'ত গৈছে তুমি জানা নেকি নাজানো মা তুমি মই ডক্টৰৰ ওচৰলৈ যাম বুলি তাইক মই ৰাতিপুৱাই গ'লো তাৰপিছতো তাই ওলাই গ'ল সেই ছোৱালীজনী দেখিছো আজিকালি কোনো কথাই গাত নালাগে আকৌ আপুনি হ'ব বাৰু তুমি বুলিয়ে ক'ম অকলে আহিলা নেকি আচৰিত আৰু শুনি ইমান দায়িত্ব ল'ব পৰা হ'ল মেচিয়ত মানুহৰ দৰে কথা মই বুজা নাই মোৰ বাবে ভালহে পাব লাগে পূৰ্ণিমাই কিন্তু উলিয়ালে কি ক'ব তোমাক ফুকন আংকুলক মই উভতাই আনিছো তুমি কথা পাতিবা আচৰিত আৰু শুনি ইমান দায়িত্ব ল'ব পৰা হ'ল মেচিয়ত মানুহৰ দৰে কথা মই বুজা নাই মোৰ বাবে ভালহে পাব লাগে বেয়া পোৱাৰ অৰ্থ ক'ল মৌচুমী যে ঘপককে ওলাই গ'ল কৈছে তুমি জানা নেকি নাজানো মা তুমি মই ডক্টৰৰ ওচৰলৈ যাম বুলি তাইক মই ৰাতিপুৱাই গ'লো
তাৰপিছতো তাই ওলাই গ'ল। সেই ছোৱালীজনী দেখিছো আজিকালি কোনো কথাই গাত নালাগে। সহ্যৰতো এটা সীমা আছে। যাওক দিয়ক মা, যেনেকৈ ভাল পাই থাকিবলৈ দিয়ক। বাইদেউ স্পেচিয়েল চাহ বনাইছো, খাই জখি আৰু তাৰপিছত ক'ত যাই গৈ থাকক। এই চিত্ৰ হৈ থাকোঁতে কিহৰ চিন্তা? ৰ'ব মই লৈ আহোঁগৈ। ইমান ফূৰ্তি কৰিবলৈ কি হলো? কি হ'ব আৰু, আপুনি যে 2 এদিনতে গীতিমালিকাৰ লগত তাৰ বিয়াৰ কথা পাতিম বুলি কৈছিলে, তাকে মই কথাটো ক'লো। তেতিয়াৰ পৰা কাৰোবাৰ গাত ততেই নাই। তাৰ লাজটো চোৱা। যোৱা বোৱাৰী, তুমি ওলোৱা গৈ যোৱা, আমি ডক্টৰৰ ওচৰৰ পৰা আহোঁ। হ'ব মা, এতিয়া ওলাইছো। ময়ো এখেতলৈকে ফোন এটা কৰিলোঁ, গাড়ীখন পঠাই দিয়ক। ছাৰ, কোৱাচোন কি হ'ল? খবৰ এটা নিদিয়াকৈ তুমি হঠাৎ ওলালাহি যে? মাফ কৰিব ছাৰ, মোক লৈ অফিচটো তেনেই অশান্তি হৈ আছে, আৰু মই বেছি অশান্তি কৰিব বিচৰা নাছিলো ছাৰ। আৰোহণ বোপাই মাটিৰ অহাৰ কাৰণেহে খৰধৰকৈ আহিবলগীয়া হ'ল। কেতিয়া গৈছিল? আজি 9:30মান বজাত গৈছিলে ছাৰ। লৰালৰিকৈ ওলাই গৈ কি মানে তোমাৰ ঘৰ পালেগৈ? নাজানো ছাৰ কেনেকৈ আহিছিল। তেতিয়া মই ছাৰ মোৰ ঘৰৰ সন্মুখত বহি আছিলো। আপোনাক মাফ কৰি দি আকৌ কোম্পানীৰ টকাবোৰ খেলি মেলিখন কৰিব দিব লাগে। 50 লাখ টকা নহয়, পুৰা 70 লাখ টকাৰ খেলি মেলি হৈ আছে। সাজু হওক, ঘৰ মাটি বিক্ৰী কৰি হলেও আমাক টকা ঘূৰাই দিব লাগিব। ফুকন আংকল, এইটো দেখোন আৰোহণ বাবাৰ মাত। আৰে আৰোহণ বাবা যে আমাৰ ঘৰত, ঘটনাটো কি? ছাৰ, আপুনি মোক চাহ বুলি নামাতিব ফুকন আংকল। আপুনি চাহ বুলি মাতিলে মই ভাল নাপাওঁ। আপুনি অকলে আহিছেনে? এয়া আকৌ আপুনি। হ'ব বাৰু, তুমি বুলিয়ে ক'ম। অকলে আহিলা নেকি? তাতে মোৰ ঘৰলৈ মই আকৌ কিবা ভুল কৰিলো নেকি বাৰু? একেলগে ইমানবোৰ কথা সুধিলে মই কেনেকে উত্তৰ দিম? মই একো ধৰিব পৰা নাই, ইমান পৰিৱৰ্তন। আপুনি নহয়, মই নিজে আচৰিত হৈছো। চাকৰি পোৱা মোৰ 1.5 বছৰ হ'ল, আজিলৈকে চিঠিখনেই পোৱা নাই। এইখনে মোৰ প্ৰথম চিঠি। এইখন লওক। তাকেহে, কোনে বা চিঠি দিছে? কাবেৰী বৰুৱা। ছাৰে মোক কোনোদিনে মাফ কৰিব নোৱাৰিব। অৰুণাভ ছাৰৰ কথাটো নকলোৱে যেনিবা। আপুনি বলকচোন আংকুল, মই আপোনাক নিবলৈ আহিছো নহয়। মই ইমান ফুটি লগা চিঠিখন লৈ আহিলো নে? হওক দিয়ক, পিয়নৰ সন্মানটো ৰ'ল। মই আহিবলৈ বাধ্য হলো। মোৰ ইয়ালৈ অহাৰ অন্য কোনো উদ্দেশ্য নাছিল ছাৰ। মোক ছাৰ অৰুণাভ ছাৰে খঙেই কৰিলে। মই অকণমান খং কৰাৰ দৰে কলো। মোক মাফ কৰিব ছাৰ। পূবে গুৱাহাটী